প্ৰথমতে মই আপোনাক অসম ব্লগ নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ঘাইকৈ শিক্ষা ডিপাৰ্টমেণ্টৰ তিনিটা বিষয়ৰ ওপৰত মই আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাবলৈ নাপাহৰিব, কিয়নো A to Z আজি মই কেইটামান মূল্যৱান কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অসমৰ বিভিন্ন বিদ্যালয়ত নিয়োজিত হৈ থকা যিসকল টিউটৰ টিচাৰ আছে তেওঁলোকৰ আহিবলগীয়া দিনবোৰত ভাল খবৰৰ বিষয়ে মই আলোচনা কৰিম। NPS বাতিল আৰু CRCC পদ খাৰিজ, এই ঘাইকৈ তিনিটা বিষয়ৰ ওপৰত মই এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগত যদি এই ভিডিঅ'টোত এটা লাইক দিয়া নাই, লাইক দি চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আহক পৰৱৰ্তীলৈ যাওঁ। যিসকল ছাৰ বাইদেউসকলে বিভিন্ন বিদ্যালয়ত ভেঞ্চাৰ স্কুলৰ পৰা তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি দিছে, তেওঁলোকৰ বাবে আহিবলগীয়া দিনবোৰত অতি ভাল খবৰ অপেক্ষা কৰি আছে। কিয়নো অসম চৰকাৰে এটা বিশেষ খবৰ সূত্ৰ মতে আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ বাবে অহা 5 ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰৰ ফালৰ পৰা এটা কিবা নিৰ্দেশনা অহাৰ চেষ্টা কৰা হৈছে। কিয়নো যিসকল টিউটৰ টিচাৰে ইতিমধ্যে তেওঁলোকৰ বিভিন্ন বিদ্যালয়ত কাম কৰি আছে, এলিমেণ্টেৰীত কিছু শিক্ষকে কাম কৰি আছে, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত বিভিন্ন বিদ্যালয়ত তেওঁলোকে কাম কৰি আছে, তেওঁলোকৰ কাৰণে অহা 5 ছেপ্টেম্বৰত এটা ভাল খবৰ আহিব। কিয়নো যিসকল টিচাৰে বিভিন্ন প্ৰব্লেমৰ কাৰণে তেওঁলোকে কি কৰিব পৰা নাছিল, শিক্ষাগত যোগ্যতা অৰ্জন কৰিব পৰা নাছিল, তেওঁলোকে ইতিমধ্যে টিউটৰত কাম কৰি থাকিয়ে বিভিন্ন ঠাইৰ পৰা কি কৰিছে, তেওঁলোকে শিক্ষাগত যিখিনি অৰ্হতা লাগে তেওঁলোকে ইতিমধ্যে অৰ্জন কৰিব পাৰিছে। গতিকে তেওঁলোকক চৰকাৰে ইতিমধ্যে দৰমহা পূৰ্ণ পৰ্যায়ৰ কৰাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিছে আৰু অচিৰে এটা বিভাগীয়ভাৱে নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে। গতিকে এই নিৰ্দেশনাটো 5 ছেপ্টেম্বৰৰ ভিতৰত দিয়াৰ ঘাইকৈ সম্ভাৱনা আছে। গতিকে এইটো টিচাৰসকলৰ বাবে এটা ভাল খবৰ নহয় জানো? আহক এতিয়া NPSৰ বিষয়ে আলোচনা কৰোঁ। NPSৰ বিষয় লৈ মাননীয় মুখ্যমন্ত্ৰীৰ আৰু মাননীয় প্ৰধানমন্ত্ৰীলৈ কৰ্মচাৰী পৰিষদৰ সভাপতিয়ে কি কৰিছে, এটা স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে যাতে NPS বাতিল কৰি OPS লাগু কৰা হয়। গতিকে এইটো এটা অসমৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। অকল CRCC পদত বিভিন্ন বিদ্যালয়ৰ পৰা সহকাৰী শিক্ষকসকল আহি CRCC পদ বা নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবে এটা বেয়া খবৰ। কিয়নো যিসকল CRCC পদত ইতিমধ্যে বিভিন্ন বিদ্যালয়ৰ পৰা আহি বিজ্ঞান আৰু গণিত বিভাগৰ টিচাৰসকলে কাম কৰি আছিল, তেওঁলোকক চৰকাৰে এটা নিৰ্দেশনা জাৰি কৰি আছে বা জাৰি কৰিছে বা ইতিমধ্যে জাৰি কৰা হৈছে বা কিছুমান ঠাইত অলৰেডি বাতিল কৰাৰ এটা প্ৰস্তুতি লৈছে। তেওঁলোকক অলৰেডি নিজৰ বিদ্যালয়সমূহলৈ 31 তাৰিখৰ আগত তেওঁলোকে নিজৰ বিদ্যালয়ত যাবলৈ কোৱা হৈছে আৰু শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰিছে। এতিয়াও যদি আমাৰ এই চেনেলটোত যদি আপুনি নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।